তো গাইজ আমি এতিয়া বহুত ওপৰত আছোঁ। তো বহুত মানুহ আজি 15 আগষ্ট। তো সেইটোৰ কাৰণে বহুত মানুহে ইয়াতে ফুৰিবলৈ আহিছে। তো আমি দুজন আছোঁ বৰ্তমান, ই আছে আৰু মই আছোঁ। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই যাই থাকক। ধুনীয়া ধুনীয়া জেগাবিলাক দেখা পাব আপোনালোকে। তো ওপৰৰ পৰা পইণ্ট চাব পাৰে আপোনালোকে। অ' মাই গড, কিমান ওপৰত আছোঁ আমি। তো চাওক, খুব ধুনীয়া সুন্দৰ ঠাই। তো চাওক গাইজ, কি ধুনীয়া জেগা গাইজ। আহক আপোনালোকে বগামাটিত এনজয় কৰক। তো ময়ো আহিছোঁ, দেখা পাইছে কি সুন্দৰ ভিউ, পাহাৰ পানী। গাইজ আকৌ আমি এটা ইণ্টাৰেষ্টিং এটা মূৰ্তি দেখা পাইছোঁ। তো মূৰ্তিৰ লগত মানে এটা খুব সুন্দৰ কিবা এটা দেখা পাইছোঁ। আৰু কি এইটো আপোনালোকে নিশ্চয় চিনি পায়, সেইখন ফ্লেগ এইটো চাব পাৰিছে, কিমান ওপৰত ফ্লেগ লগাই থৈছে। তো চাওক, তো গাইজ চাব পাৰে সুন্দৰ মোৰ ওপৰত আছে। চাওক গাইজ, চাব পাৰে তলৰ পৰা তলত জেগাখিনি এনেকা। আমি গাড়ী থৈছোঁ ইয়াত, এইটো মন্দিৰ, আমি তাতে যাই আছোঁ। তো আপোনালোকক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মানে আপুনি যদি ভিডিঅ'টো স্কিপ কৰে বহুত মিছ কৰিব, বহুত ভাল জেগাগিলা দেখা নাপাব আপোনালোকে। সেইটো কাৰণে অকণমানো ভিডিঅ'টো স্কিপ নকৰিব। তো আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু পুৰাণ যদি হয় তেতিয়া এটা লাইক কমেণ্ট কৰিলে হৈ যাব। তো গাইজ আমি নামি যাই আছোঁ বহুত ওপৰৰ পৰা। মানে প্ৰথম উঠি আহোঁতে বহুত ভাগৰ লাগে, বাকী আৰু নামি যাওঁতে ইমান ভাগৰ নালাগে। আমি যাই আছোঁ, বহুত ওপৰত আছোঁ। গাইজ বহুত ভাগৰ লাগি মানে পিছফালৰ পৰা কোনোবা ধাক্কা দিয়া হেন লাগি যায়। এইটো যায়ে পালা, আমি তলত আহি পালোৱে বহুত ওপৰৰ পৰা। চাওক গাইজ, মানুহ ভাগৰ লাগি গ'ল। আমাৰ আৰু এজন আছিলে লগ, ক'ত গ'ল? বহি থাকিলে, সি ভয়তে নিগিলে। আমাৰ লগটো আছে ইয়াত বহি। তো গাইজ আমি এতিয়া যাই আছোঁ বাথৌ মন্দিৰ, যিটো বড়োৰ ট্ৰেডিশ্যনেল মন্দিৰ হয়। কিন্তু আমি যাই আছোঁ। আমাৰ আৰু লগ এজন আৰু বাঢ়ি গৈছে, সি মানে ভয়তে ওপৰত নিগিলে। বুদ্ধ যিটো মূৰ্তি চাবা, আমি দুটাই গৈ আহিলোঁ। মানে নামি আহোঁতে ইমান ভাগৰ নালাগে, উঠি যাওঁতে যেনেকুৱা ভাগৰ লাগে মানে নকবি আৰু গাইজ। আপোনালোকে আহিলে গম পাব, একবাৰ উঠি চালে গম পাব। তো ইয়াতে বহুত মানুহে পিকনিকো খাইছে আজি। আমাৰ ভাৰত স্বাধীনতা যিটো চবেই এনজয় কৰিছে। আমি মোটামুটি ইয়াতে আহি পাইছোঁ যিটো বড়োৰ যিটো মন্দিৰ থাকে, এই মন্দিৰটো আপোনালোকক দেখাম, আপোনালোকে চাই যাব। এইটো হ'ল আৰু মেইন গেট। আমি গেটত দিগি নাহিলোঁ, ডাইৰেক্ট আমি শ্বৰ্টকাট হৈ আহিছোঁ। তো আমি ইয়াতে উঠি যাওঁ। এই আফাবৰে বাথৌ। তো গাইজ আমি ইয়াত মোৰ এইটো মণ্ডপত আহি পাইছোঁ। তো মণ্ডপ খুব ধুনীয়াকৈ, এইটো
এইটো মূৰ্তিটো সেইটো কিবা কয় কি বুলি কয় এইটো 1 মিনিট মই অলপ পিছত আপোনালোকক জনাই আছোঁ মানে সেইটো আগতে ক'লোঁ সেইটো হ'ল আমাৰ বড়োৰ যিটো ট্ৰেডিশ্যনেল পূজা কৰোঁ আমি যিটো আৰচ কিবাখিনি তেনেকুৱা বহুত ছিষ্টেমৰ পূজা কৰা হয় তো আমাৰ বড়োৰ বাথৌ মন্দিৰ তো ইয়াতে তেখেতে আৰু বাবা হয় ইয়াৰে তো আকৌ আমি ওপৰত আৰু এটা মূৰ্তি দেখা পাইছোঁ ইয়াৰ বিষয়টো ইমান নাজানো আপোনালোকে জানে যদি কমেণ্টত জনাব তো গাইজ আমি আকৌ আৰু যাওঁ নেক্সট এতিয়া ক'ত যাম আমি ক'ত যাম তো লেটছ গ' আমি যাই থাকোঁ এতিয়া য'ত যাই পাওঁ যাই থাকোঁ আৰু ৰাস্তা না কি গৰম বহুত গৰম দিছে চলো তো আমি এতিয়া মেইন গেট যিটো বাথৌ মন্দিৰৰ গেট দেখি ওলাই যাওঁ আমি তো এইটো হ'ল গেট নিশ্চয় আপোনালোকেতো কোনোবা ইয়াতে ফুৰিব আহিছে জানেই ইয়াৰ বিষয়ে মানে নৰ্থ ইষ্টত বহুত নামজাদা হৈ গৈছে এইটো পিকনিক স্পট যিটো বগামাটি বুলি কয় তো মেইন গেটটো এনেকুৱা হ'ল আৰু এইগিলা দেখা পাইছে কি সুন্দৰকৈ সজোৱা আছে এইফালে এটা দং যাই আছে তো বিভিন্ন ইয়াতে হোটেল চটেল আছে গাইজ তো আপোনালোকে চাব পাৰিব ইয়াতেতো খাদ্য খানা বহুত বনোৱা গৈছে গাহৰি পুৰি আছে মানুহ মানে তামাম মানুহ আহি আছে বৰ্তমান শেষে হোৱা নাই এতিয়া দাদাই কিবা গাহৰি পুৰি আছে কি দাম দাদা এইগিলা এটা ষ্টিকত 100 বহুত মানে টেষ্ট হয় আপোনালোকে টেষ্ট কৰিব আহিব পাৰে গাইজ আৰু ইয়াৰ প্ৰাইচটো ইমান বনোৱা হোৱা নাই অনলি 100 ৰুপিজ তো আপোনালোকেতো জানে এই ক'ত গ'ল ঠাণ্ডা ভাগৰ লাগিলে ঠাণ্ডা খাব লাগিব আমি গৰম লাগিলে এবাৰ ঠাণ্ডা খাৱা তো আমি এটা ঠাণ্ডা খাম বুলি আহিলোঁ কি লোৱা ষ্টিং নহয় নৰ্মেল ঠাণ্ডা পানী হ'ব পানী বহুত গৰম চাওক না গাইছ মানুহ আৰু গাড়ী আহি আছে গাড়ী 4 চকা 2 চকা কিছুমান চাইকেল দি আহি আছে তো চাওক মানে এইগিলা থিয়া যে কিবা হানি থৈছে এইগিলা খুব গাহৰি মাংস গৰম আমি বেছি দেৰি নকৰোঁ আৰু যাওঁৱেই আমি মোটামুটি ঠাণ্ডা না পইচা দিছা আমি পানীটো খাই লওঁ ইয়াৰ বোলে বহুত পানী পিয়া লাগছে লওক ভয়তে সি উঠি নিগিলে তো আমি আৰু ইফালে যাওঁ বাইক আমাৰ ইফালে থোৱা আছে তো গাইজ আৰু এটা ওপৰত দেখা পাইছে তলৰ পৰা মই আপোনালোকক জুম কৰি দেখাইছোঁ আমি যিটো পইণ্টত গৈছিলোঁ সেইটো এটা মূৰ্তি দেখা পাইছে আপোনালোকে বুদ্ধৰ মূৰ্তি হয় তাত গৈ আহিছোঁ আমি মানে বহুত ওপৰত আছে ওপৰত মানে উঠি যাওঁতে যেনেকুৱা ভাগৰ লাগে গাইজ মানে জীৱনত সেনেকৈ এক্সপিৰিয়েঞ্চ নাছিলে আজি প্ৰথম উঠিলোঁ তো গাইজ আমি এতিয়া আগত যাই থাকোঁ দোকান সৰু দোকান ইয়াতে আৰু কুঁহিয়াৰ ৰস পায় কচু ফুল বড়োৰ খাদ্য হয় মা দাম বিলাই মুঠা চাও বিয়ে 10 টাকা 10 টাকা এইটো নহয় সেইটো মানে কিবাটো এই চাফা কৰাটোহে লাগে বুলি কৈছিল এই খাইছে এইদিনা বাৰ্থডে আমি আহোঁ যাওঁ গাইছ চাওক মানুহ কোৱা আৰু পাৰ হবি চলো
যিটো আমি ঘূৰবা আহিছোঁ ঘূৰি থাকোঁ বোৱা আজি গৰম দিয়াৰ কাৰণে ইমান মানুহ নহ'ল ন এই গাইজ চাব পাৰে মানে বাইকত চব ফ্লেগ আছে চবে মানে আজি ভাৰত স্বাধীনতা কিবা কৈছে আৰু কি কয় এইটো কি কয় ভাৰত স্বাধীনতা কি কয় এনজয় কৰিছে চবে আমিও খুব এনজয় কৰিছোঁ আপোনালোকেও এনজয় কৰক আৰু ভিডিঅ'বিলাক চাই কেনে কেনেকুৱা লাগে কমেণ্টত জনাব সৰু এইফালে গাড়ী আহি গ'ল আমি আৰু নদীৰ মাজত আহি পাইছোঁ কি ডাঙৰ গাছগিলা উগলি আহিছে চাওক ইয়াতে বহুত মানুহে পিকনিক মানে মাছ মাংস বনাই পূৰা ৰেডি আৰু খাবলৈহে লাগে এইটো ভাঙি গ'ল না এইটো বান্ধটো নাছিলে আগতে এতিয়া দিছে বান্ধ ধুনীয়া বতাহ আহি আছে গাইজ হয়তো অলপ আপোনালোকে ভইচটো অলপ কমকৈ শুনা পাব মানে ইয়াতে বহুত বতাহ দি আছে ঠাণ্ডা বতাহ পানীৰ ওচৰত খুব ঠাণ্ডাই লাগে পানী বহুত স্পীডত আহিছে সেইটো চাব পাৰিব সেই এনেকুৱা ৰাস্তা এনেকৈ বৈ আহিছে সেইফালে তো এনেকৈ যায় আপোনাৰ সেইফালে ক'ত যায় জানো সেইটোতো কৈ থাকিব নোৱাৰোঁ আপোনালোকে চাব পাৰিব নদীৰ ইফালেও আপোনালোকৰ কিবাগিলা আছে ৰিজৰ্টগিলা আছে আপোনালোকে সেইটো ছাইডত যাব নোৱাৰিব মানে সেইটো ইফালে এটা পাহাৰৰ ওচৰে এটা ৰাস্তা আছে ইফালে আহিব লাগিব গাইজ আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত